ফ্ৰেণ্ডছ সকল আশা কৰোঁ সকলোৱে ভালে আছে। আপোনাৰ পাছবুক যদি চেক কৰিব বিচাৰে সেই ক্ষেত্ৰত আপুনি ডেছক্ৰিপশ্যনত এটা লিংক দিয়া আছে, সেইটো লিংকত ক্লিক কৰিলে ডাইৰেক্ট এইটো ৱেবছাইটত আহিব। অহাৰ পিছত আৰু এটা কথা, যদি আপোনালোকে নাজানে কেনেকৈ পাছৱৰ্ড বনাই, কেনেকৈ UN নাম্বাৰ আপোনাৰ আধাৰ কাৰ্ডৰ জৰিয়তে ওলাব পাৰি, সেইখিনি কমপ্লিট ভিডিঅ' অলৰেডি বনোৱা আছে, আপুনি চাই লওক। চেনেলত আপলোড কৰা আছে অলৰেডি। যিসকলে অলৰেডি বনাই লৈছে তেওঁলোকৰ UN নাম্বাৰটো ইয়াত দিব, ইউনিভাৰ্চেল একাউণ্ট নাম্বাৰ। PF নাম্বাৰটো দিয়াৰ পিছত পাছৱৰ্ড দিব। পাছৱৰ্ড দি কেনে ফ্ৰেণ্ডছসকল তলত কেপচা দিব, চেম টু চেম যেনেকুৱা আছে। দি কেনে তলত যিটো গ্ৰীণ চাই আছে ইয়াত চাওক, লগ ইন বুলি লেখা আছে, ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত চিলেক্ট মেম্বাৰ ID, আপোনাৰ ইয়াত UN নাম্বাৰ দেখুৱাই আছে। পেন কাৰ্ড লিংক থাকিলে পেন কাৰ্ড নাম্বাৰ দেখাব। ইয়াত চিলেক্ট মেম্বাৰ ID, ইয়াত চাওক আপোনাৰ ওপৰটো হয় লেটেষ্ট, তাৰ তলতটো তাৰ আগৰ, তাৰটোত যিমানকেইটা আপোনাৰ মেম্বাৰ ID থাকিব গোটেইখিনি ইয়াত শ্ব' কৰিব। আপুনি বিদেশত বা কোম্পানীত যিকেইবাৰ কাম কৰিবলৈ গৈছে, যিকেইবাৰ আপোনাৰ নামত ID ইছ্যু হৈছে গোটেইখিনি লিষ্ট দেখুৱাব। ওপৰটো লেটেষ্ট, ওপৰটো চিলেক্ট কৰিব। তাৰপিছত আপুনি ভিউ ক্লেইম ষ্টেটাছ, আপুনি যদি আগত এডভান্স PF লোন কৰিছিলে সেইটো ইয়াৰ পৰা চাব পাৰিব। ক্লেইম ID কিমান টকা, আপোনাৰ সেইটো ক্লেইম পইচাটো আপোনাৰ সোমাইছে নে নাই, ছেটল হৈছে নে নাই, না ৰিজেক্ট হৈছে চাব পাৰিব। আৰু কিহৰ কাৰণে আপুনি ক্লেইম কৰিছিলে, ইলনেছ, আপোনাৰ অসুখৰ বেমাৰ আজাৰৰ কাৰণে। আৰু ইয়াত চাওক ক্লেইম টাইপ ফ্ৰম 31। আৰু আপুনি ইয়াত পাছবুক ডাউনলোড কৰিব পাৰিব আৰু আপোনাৰ পুৰা হিষ্ট্ৰী চাব পাৰিব আপোনাৰ পাছবুকৰ, কোনটো মাহত কিমান টকা কাটিছিল, কিমান টকা আপোনাৰ PFত এইটো উইথড্ৰল, কোনটো মাহত উইথড্ৰল হৈছিল, এমপ্লয়ী শ্বেয়াৰ, গোটেইখিনি ইয়াত চাব পাৰিব। আপুনি পাছবুক ডাইৰেক্ট ইয়াৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। ডাউনলোড পাছবুকত ক্লিক কৰিলে এনেকুৱা এটা পেজ ওপৰত পপআপ আহিব। তাৰপিছত আপুনি চিম্পলি ইয়াত ডাউনলোডত ক্লিক কৰিব। ডাউনলোড মই অলৰেডি কৈছিলোঁ, সেইকাৰণে ৱাৰ্ণিংটো দেখুৱাইছে। আপোনাৰ ক্ষেত্ৰত ডাইৰেক্ট ডাউনলোড হৈ যাব। পিছত আপুনি ফাইল মেনেজাৰ যাই কেনে সেইটো অ'পেন কৰিব পাৰিব। চাওক ডাউনলোড হৈ গৈছে। ইয়াত গোটেইখিনি ডিটেইলছ আপুনি ইয়াৰ পৰা চাব পাৰিব। এতিয়া এভেইলেবল 6,242 টকা, এইটো পেঞ্চনৰ টকা হয়। তাৰপিছত 2,750 টকা এইটো আপোনাৰ কোম্পানীৰ যিটো শ্বেয়াৰ হয় সেইটো। আৰু এইখিনি আপোনাৰ এমপ্লয়াৰ, মানে আপোনাৰ এইখিনি ইনভেষ্ট, আপোনাৰ বাকী টকা উঠি গৈছে মাত্ৰ 92, মানে উঠাই লৈছে। ব্যক্তিজনে অলৰেডি এডভান্স লোন কৰিছিলে। এনেকৈ সম্পূৰ্ণ পাছবুক আপুনি ডাউনলোড কৰি নিজে চাই ল'ব পাৰিব।